হেল্ল' এভৰিৱান, আজি শাওনৰ প্ৰথমটো সোমবাৰ। তেনেহ'লে আপোনালোকৰ লগত অকণমান আজি দিনটো শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। এইফালে মই ফুল বুটলিবলৈ আহিলোঁ ৰাতিপুৱাই, গা পা ধুই আজৰি এয়া পূজা কৰিবলৈ যাওঁ। এতিয়া আপোনালোকে চাই থাকিব ভিডিঅ'টো। মই পূজা কৰা হৈ গ'ল বাৰু। এতিয়া বৰ বিশেষ নিয়ম নাজানো, কিন্তু যেনেকৈ পাৰোঁ মহাদেৱক মানুহ যিহেতু, সেইকাৰণে মানুহ আৰু এইকেইটা দিন। এইফালে মই বাবা পূজা কৰি ল'লোঁ, ধুনীয়াকৈ আৰতি কৰিলোঁ, পূজা চাকি তাকি জ্বলালোঁ আৰু এয়া মেহেন্দি মোৰ হৈ গ'ল। ইফালে ফুট লগালোঁ, বাবা ফুট। এইকেইটা দিন বহুত বেছি ভাল লাগি থাকে, শাওণ মাহৰ দিনকেইটা। চাওঁ আজি কি পাৰোঁ দেখাই থাকিম, আপোনালোকে চাই থাকিব। এইফালে দেখিছেনে পূৰা বৰষুণটো আচলতে মই ইমান এটা ভাল নাপাওঁ। গোটেই ৰাস্তাটো বোকা হৈ যায়, ক'ৰবালৈ ওলাই যাওঁ বুলি ক'লেও যাব নোৱাৰি, আৰু ঘৰত থাকিলেও লেতেৰা লাগে কিবা। এইফালে কালিয়ে এইবিলাক গেছ চেছ ধুই থৈছিলোঁ। এতিয়া যিহেতু একো বনোৱা নাই, আজি সোমবাৰ, ৰাতিপুৱাতো একো খোৱা নহ'ব, ব্ৰত থাকিব। আৰু এইফালে সেইকাৰণে চাহ একাপ খাব পাৰি, সেইকাৰণে চাহকাপ খাম। এতিয়া দেখিছে পৰুৱা হৈছে, পৰুৱা হ'লে কি হয় বাৰু, পানী বহাৰ কাৰণে হৈছে নেকি। মুচি থোৱাৰ পিছতো পৰুৱাবোৰ ওপৰত উঠি যায়। ঠিক আছে, তেনেহ'লে মই চাহকাপ বনাই এতিয়া খাই লওঁ। এয়া চাহ বনালোঁ আৰু এতিয়া মই খাই লওঁ, পাছত আপোনালোকক লগ পাইছোঁ। ঠিক আছে। এইফালে সন্ধিয়া এতিয়া ঘৰ চৰ চাফা কৰি লৈছোঁ, ঘৰ ঝাৰু দিছোঁ, ব্ৰত ভাঙিব লাগিব এতিয়া যিহেতু। এইফালে আকৌ পটককৈ বৰষুণ দি দিলে। বতৰটোৰ কথা আজিকালি ধৰিবই নোৱাৰি। কাপোৰ মেলি থোৱা আছিলে, সেইখিনিও এতিয়া ভিতৰৰ ফালে মেলি ল'ব লাগিব। কাপোৰ ধোৱাৰ পিছত বৰষুণ দি দিলে এনেকৈ মেলিবলৈ বৰ দিগদাৰ হয়, জেগাবোৰ আচলতে নাটনি হৈ যায়। এইফালে এতিয়া বৰষুণ এৰি পেলাই এয়া কি ওলাইছে চাওক আকৌ, ৰামধেনু বৰ ধুনীয়াকৈ ওলাইছে, বৰ ধুনীয়া লাগিছিলে দেখিবলৈ। মই সেইকাৰণে অকণমান কেপচাৰ কৰি থওঁ বোলো, আৰু ভাল লাগে ন ৰামধেনু ওলালে। এইফালে সন্ধিয়াৰো এতিয়া আমাৰ পূজা পাতল হৈ গ'ল, আৰু আজি শাওণ মাহৰ দিনটো এনেকৈয়ে পাৰ কৰিলোঁ। আৰু সৰুকৈ আপোনালোকলৈ ভিডিঅ' এটা আগবঢ়ালোঁ, আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আজিলৈ তেনেহ'লে আহিছোঁ, বাই।